এতিয়া ৰাতিপুৱা 5টা বাজিছে তো 5টা বজাতে যাম তো ব্ৰাছটো কৰোঁ আৰু নেকি তো গা চা ধুই ফ্ৰেছ হ'লোঁ আৰু ওলাম এতিয়া কাপোৰ কানি পিন্ধি যাবলৈ पवन प्रभाती जग को जगाती भंवरे भी करते हैं गुंजन पंख पसारे उड़े पखेरु सिंदूरी सिंदूरी आंगन मंगल मंगल बेला मंगल सौरभ सौरभ सारा भुवन इन चरणों में फूल चढ़ाने आई तेरी राधा मोहन मन তো ইয়াৰ পৰা হৈ যায় আমাৰ আজিৰ কাহিনী ষ্টাৰ্ট যেনেকুৱাকৈ সদায় কৰোঁ সেম তেনেকুৱাকৈ গাড়ীখন ষ্টাৰ্ট দিওঁ আৰু ভিডিঅ'টোৰ সৈতে আগবাঢ়ি যাওঁ তো আমাৰ আজিৰ ষ্টৰিটো হ'ল জীয়াই থকা মাছেতো বহুতো ধৰণৰ খাদ্য খায় কিন্তু মাছ মৰা মাছেনো কি খায় সেইটো মই আজি আপোনালোকক দেখুৱাব বিচাৰোঁ আৰু মই দেখাম আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব নতুন থাকিলে আৰু সাবস্ক্ৰাইব কৰা হ'লে লাইক এটা মাৰি দিব তো ঘৰৰ সকলো ঘৰুৱা কামবোৰ শেষ কৰি আমি যাব ওলালোঁ বালিপাৰা তো লেট হৈ গৈছোঁ অলৰেডি 5:30 হৈ গ'ল 5টাত যাব লাগিছিল তো বেছি দেৰি নকৰোঁ যাওঁ আৰু তো আমি দেখি পাইছোঁ যেনে বৰষুণটো আহোঁ আহোঁকৈ আছিল আৰু যেনে ৰখিছে আৰু নাহে চাগে আমি পালোঁ লগৰ এজনক যাৰ নাম বিদ্যুৎ পল বৰুৱা আমাৰ আইতাখোলাৰে হয় চিনাকিটো দি দিয়ক অকণমান ভাল লাগি যাব প্লিজ ক'ত যোৱা তুমি কেতিয়া কিবা কামত অঁ ঠিক আছে যাবা তেনে বাই বাই ময়ো যাম মোৰো লেট হৈ আছে নাপাব আৰু অকণমান গান চান গাই ফূৰ্তি কৰিলোঁ ভালে লাগিল মনটো ভাল লাগিল ফ্ৰেছ হৈ গ'ল মৰ্ণিং তো ফাইনেলি আমি যোনটো জেগাত আহিছিলোঁ আহি পালোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ আইচক্ৰীম পোৱা যায় আপোনালোকক মই দেখাই দিছোঁ আৰু চাই লওক বিভিন্ন ধৰণৰ আইচক্ৰীম কাজু কিচমিচ অৰেঞ্জ বিভিন্ন ধৰণৰ ফ্লেভাৰো পায় তো আপোনালোকে ভাবিছে চাগে এইটো কি হয় এইটো হয় য'ৰ পৰা আমাৰ ওলাব মৰা মাছে খোৱা খাদ্য এইটো হয় এটা কোম্পানী বৰফৰ কোম্পানী য'ৰ পৰা ওলাব বৰফৰ পাত্তা আপোনালোকে দেখি পাইছে এইটোৱে হয় মৰা মাছৰ খাদ্য আপোনালোকে এবাৰ ভালকৈ ভাবি চাওক এই মালিকৰ ফিডবেকটো ল'ব বাকী আছে আপোনালোকে চাই ল'ব শেষত মালিকৰ ফিডবেকটো কেনেকুৱা লাগে অ' মালিক এইফালে চাই দিয়ক এবাৰ আপোনাৰ দোকানত কি কি মাছ পায় দেখাই দিব নেকি অকণমান মাছ অঁ মাছটো বহুত মাছে পায় দেখাই দিব নেকি ইয়াত আছে ৰৌ এইটো ৰৌ ন এইটো কেনেকুৱা কেজি কেজি এতিয়া ৰেটটো 160 আৰু এইটো কি এইটো কচ অঁ ভাই বহুত ডাঙৰ দেখোন ডাঙৰ এইটো কেনেকুৱা কেজি এইটো 120 টকা এতিয়া এতিয়া আৰু এইটো আৰু এইটো আছে চান্দা আৰচি মাল দেখোন পুৰা ফ্ৰেছ তাজা 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 কি খায় ইহঁতে বৰফ বৰফ
বৰফেই খায় অকল বাকীটো একো নাখায় একো নাখায় মৰি যোৱাৰ পিছত কিনো খাব মৰি যোৱাৰ পিছত এক বৰফে লাগে আৰু বৰফেই খায় খালি অকল বৰফেই খায়। সেইকাৰণে বৰফ আনি দিছোঁ আপোনাক 20টা ঠিক আছে মালিকজনে কোৱা মতে যিহেতু জীয়াই থকা অৱস্থাত মাছবোৰে বহুতো খাদ্য খায় আৰু মৰি যোৱাৰ পিছত অকল তাক যোনে পুহিব অকল বৰফহে লাগিব তাৰ বাহিৰে ই একো নাখায় আৰু তো এইটোৱে আছিল আজিৰ বিষয়টো বাকী মালিকৰ ফিডবেকটো লৈ পেলাই ভিডিঅ'টো সমাপ্ত হ'ব আৰু ভাল লাগিলে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব অলপ চেনেলটো যাতে আগবাঢ়ি যায় আগলৈ আৰু ভাল কৰিবলৈ চেষ্টা কৰিম আৰু কি ভাল কৰিম আৰু প্ৰমিছ কৈছিলোঁ 9টা বজাত আহি পাম আপুনি ফিডবেকটো অলপ দি দিব নেকি মই সময়মতে আহি নাই তুমিতো আগতে আহিছা আধা ঘণ্টা আগত আধা ঘণ্টা আগত ধন্যবাদ তে মালিকজনে ঠিক আছে। কৈছে আৰু মই আধা ঘণ্টা আগত আহিছোঁ ভাল লাগিল শুনি খুবেই ভাল লাগিল তো আপোনালোকে ভাবিছে চাগে এইটো কি হয় এইটো হয় মোৰ নেক্সট ভিডিঅ'ৰ এটা সৰু মৰু ট্ৰেইলাৰ যোনটো আপোনালোকক আশা কৰোঁ ভাল লাগিব আৰু মিছ নকৰিব